ନାହିଁ। Nakam Devi, Nakam Devi, আজি এই আনন্দৰ শুভ মুহূৰ্তত বিঘাদৰ্শ কোপালীৰে আই নখৰিবি কুলকিত আজি আজি তোৰ অতি আনন্দৰ দিন আই বৃত্তি গৃহৰ পৰা তই পথি গৃহলৈ যাবলৈ ওলাইছ। আজি তোৰ জীৱনৰ অতি শুভ দিন। বসুদেৱ, মোৰ অতি মৰমৰ ভনী দৈমুখী দেৱী, আজি মই তোমাৰ হাতত পৰিচয় বিবাহ যদিও দৈবিক নিবন্ধ, সুখ দুখ যদিও কর্মর ফল, তথাপিতো সামন্ত মোরে আচলি ভনিতে যেন তোমার স্নেহৰ পৰা কদাপিতো নহয় বঞ্চিত। হরিতি হরির খবরে পড়া সিয়া কপট স্নেহ বান্ধুনেরে মানুষ এই অভগতা দ্বারক, তাক মই কোনোদিন পাহৰিব নোৱাৰি। শুনাই কৰ্তব্যৰ ধাৰণাত পৰি কেতিয়াবা যদি তোক ৰুহ ব্যৱহাৰ কৰিছিলো, এই বিদায়খনত মোৰ মুখলৈ চাই সকলোবোৰ পাহৰি যায়। আজি আনন্দৰ শুভ মুহূৰ্তত মই নিজেই ৰথৰ সাৰথি হৈ নিজেই ৰথৰ বাকিজনী ধৰি উল্লাসেৰে লৈ যাম তোমালোকক সদুপুৰীলৈ। বলা বসুদেৱ, বলা। Bola Bossudet, bola, bola cara, bola.
অকস্মাতে আঘাত মার্গ অনিশ্চত শস্য হতে নেকি কিবা ঘোৰ আঘাত নাই নাই ই মোৰ মনৰ শান্ত ধাৰণাহে ওকেই উদ্দেশ্য করি ওই সে কোনবাই আবধান কংস হৃদয় ফকির বিয়া পাতিয়াজি অপুন মহরা তই মূর্খ কংস এই দৈ ফকির গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলা ক্রমে তুরন্ত খুর মরণর দিন তোর সামনে আহে ধীরে ধীরে আরে আজি অপূর্ব ঘোষণা আরে আজি অপূর্ব ঘোষণা আরে আজি অপূর্ব ঘোষণা দৈবী গর্ভজাত অষ্টম সন্তানে সংহার করিব অবলীলাক্রমে কেতিয়াও মিছা নহয় কংস সেই ধৈৰ্য্যৰ অভিশাপ ধৈৰ্য্যৰ অভিশাপ ধৈৰ্য্যৰ অতি অনাথ পরিষেব ধৈর্যতি অভিঘাত আনন্দতে আজি আপন বাহরা হই বা হরিষু নিজরে কর্তব্য নিজর নীতি আরো স্নেহর ফলে দৈব মোর ভবিষ্যৎ ভাগ্য লিপি দৈশনে কান পাতি শুনিলি নহয় মিলন বন্ধুরে বান্ধিছিল তহত দুটিকে এ মিলনে আজি স্পষ্ট ভাবে ওড়িশে ঘোষণা অচিরতি কংস ইয়া ভরাছি আনন্দ করিল প্রদান
শিৱ এই কংসৰ মৰম জানো ইমান সহজ মায়া মমতা আজি আছিল মানে বিলো সকলোটি এই মুহূৰ্ততে সম্বন্ধ সম্বন্ধৰ নাক পাক তিনিজনীয়াই ঘৰ দুখতে দৈবতী হৰি ফিৰছে মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ যুদ্ধ কৰি শিৰ দৈবতী দাদা কিবা সেইটো অনৰ্থক হয় ল'ব লাগে মৃত্যু দণ্ড আজি কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈও ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক আনিছা দাদা কিয় কলংক আনিছা এই হাসি তোর কোন অপরাধী নহে মথুরার প্রজা শত মনে অপরাধ এই কংসর বাকি গো কোনে কিবা কৰা ক'বলৈ কিবা আছে মোৰ আৰু ক'লে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰো বিধান হয় ঈশ্বতে তোমাৰ আৰু সেই গৰ্বিত হৈ তোমাৰ শিৰে আজি হৌ শ্ৰীমাতৃ লম্ভিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা পরিহাস নালাগে করিব বিলম্বই মিলাই দেখি তোমার কথাই হসা রসময় সর্ব শক্তিমান পুরুষনেই সব এনেই বিধান ওই গতি প্রথমে মই করিম সংঘাত তার বসত সম্ভাল ধরে দৈবতীর গর্ভজাত অষ্টম সন্তানে এই দলে পড়িব পারে এই নিধন এই হাসি এই নিদিবাদুনাই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা জানিবা তুমি বীৰ তুমি চূড়ামণি
শক্তিমান তথাপিতো দেখা পায় আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জিভা দৰে কপিতা ভয়ত এই দৈৱকীৰ মৃত্যুৰ নামত বিচলিত নহয় জানো? দৈৱকী হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহে মহাবীৰ দেশৰ আগত দেৱতাৰ ৰাজ বুলি হাঁহি মুখে তাত কৰিম হাঁহি মুখে এনে কাৰ্য অতি অশুভনীয় নাৰী হত্যা ভক্তি হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰক্ষী শ্ৰী মহাৰাজ বিনা প্ৰয়োজনেই তুমি ৰঞ্জিত কৰিবা এনে কাৰ্য কৰা যদি এই জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব বঞ্চনা নলব তোমাৰ নাম লাজতে ঘৃণাতে ঘৃণাতে উপায় এই উপায় দৈৱকীও থাকিব জীয়া তোমাৰো ৰাজন একোকে নহ'ব কৰ জোৰে মই কৰিছোঁ মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দাও অসম্ভৱ বহুৰে অস্থিৰ ভাৱে ভাবি চাইছো দৈৱকীৰ জীৱন মানে এই কংসৰ মৰণ আৰু দৈৱকীৰ মৰণেই কংসৰ জীৱন বন্ধু কংসৰ জীৱনৰ মূল্য আছে যিকোনো বালকৰ ক্ৰীড়াৰ সামগ্ৰী নহয় তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰত্যেকটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটিকৈ তুলি দিম মই তোমাৰ হাতত হত্যা কৰি নিস্তন্ত হবা তুমি চিৰদিনলৈ সঁচাকৈ পাৰিবানে তুমি প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপ আপত্তি তোমাৰ ইচ্ছাই দিব পাৰো মই মুক্তি দৈৱকী আমি চাব অসুৰে
মহুৰে পূৰ্বৰ প্ৰতিশ্ৰুতি লৈ আহিছো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান অষ্টম সন্তান মহুৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান এই যে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান প্রথম সন্তান দৈবকীর গর্ভজাত প্রথম দৈবকীর গর্ভজাত প্রথম সন্তান তোমার সাধুতা আর তোমার কর্তব্য পরায়ণতা দেখি মই অতি মুগ্ধ হৈছো বকুৰে লোৱা বকুৰে লৈ যোৱা বুঢ়াটিক তোমাৰ বিয়াকৈ তুমি ভগ্নীৰ কোলা লোৱা বকুৰে তুমি মহান ৰাজা তুমি মহান মই বাৰু সপোন দেখিছো নেকি নহয় নহয় বসুদেৱ সেই কথাৰ অৱতাৰণা কৰি মোক আৰু লজ্জিত নকৰিবা সেই সময়ত মই আত্মবিস্মৃত হৈ পৰিছিলোঁ পৰিস্থিতিয়ে মোক তেনে কৰিবলৈ বাধ্য কৰাইছে যোৱা বছৰ লৈ যোৱা বুঢ়াটোক তোমাৰ দিয়াকৈ তুমি ভগ্নী ক'লা কিন্তু মনত ৰাখে এদিনাই জন্ম হ'ব দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান অতাৰিকাহি মোৰ হাতত কৰিব সময় এই বসুদেৱে কেতিয়াও নিজ প্ৰতিজ্ঞাৰ পৰা বিচলিত নহয় তেতিয়া মই আহিলোঁ মহাৰাজ বৃন্দাবনত নৃত্য সেই আশা যে পূৰ্ণ হয় বাহিৰত দবা পেটা বৰষুণ প্ৰকৃতিয়ে বাৰু কিহৰ আগজাননী দিব খুজিছে দেৱী বৰ ভয় লাগিছে হত্যা কৰিলে মোৰ ৰাজ্য ভাল দেৱী তুমি অধৈৰ্য নকবা এই দ্ৰব্যবাণী যদি সঁচা হয় ইয়াৰ সমাধান নিশ্চয় ওলাব তুমি নিশ্চিন্ত আপুনি ঘূৰি গৈছে বন্দীখানৰ দৈৱকী
যজ্ঞ কি যজ্ঞ কি তুমি চকুলো টুকিছা কিবা কিন্তু বিৰসত আনন্দৰ তুমি চকুলো টুকিছা সেই দ্ৰব্য মানে যদি সঁচা হয় ইয়াৰ সমাধান নিশ্চয় যাব দেৱী তুমি দুখ নকৰিবা আমার কাপড় পূর্ব জনমর দেবতার হাও লাগি পড়ে যায় পুনর সংহার আমার রাতে দিনের মেলে বলুয়াই টঙ্কার ঘরে বলুয়াই টঙ্কার ঘরে বলুয়াই টঙ্কার ঘরে উপায় কি উপায়েৰে ৰক্ষা কৰোঁ মই সেই গ্ৰন্থৰ প্ৰদীপ ভয় নাই বাবাদেৱ জন্ম মৃত্যুঞ্জয় অমৃত বকুতি সময় ফুজিল বৈভ বকুলৰ নন্দৰ ঘৰত জন্মিছে দেৱী জন্ম তোমাৰ পুত্ৰত্বে আনন্দ ফলা খোলা আছে সকলো দুৱাৰ যুৱকদেৱ বিলম্বৰ নাই থৈছ যুৱকদেৱ বিলম্বৰ নাই থৈছ শুনিবা যজ্ঞকে পুনৰবাৰ সেই যজ্ঞবাণীৰ কথা দিয়া সন্তানটিক মোৰ হাতত খুজিলো মই গকুলৰ দিশে দিয়া Bye.
ওই হোক প্রকটনয় হোক হৃদয় দৈবকীর গর্ভজাত অষ্টম হন্তা মহারাজ ওর মুক্ত কর। Entende. Entende. মেরু দাদা দাদা তই পুত্ৰৰ ডিঙি চেপি হত্যা কৰিলা অলপ বাধা এই কন্যাটিৰ কাৰণে তোমাৰ কিহৰ ভয় দাদা দিয়া দিয়া দাদা এই কন্যাটিৰ জীৱন মই আচল পাতি ভিক্ষা মাতিছে দাদা বিমুখ নকৰিবা দাদা বিমুখ নকৰিবা পুরুকার সকবানে দেখি অথব্য বিমুখ মহাই গন্ধ হোক বা ছোৱালী হোক সকলো খাপ আৰু সপক মূৰত তুলি গন্ধই ৰং চাব নোখোজে তই
দৈবতী গর্ভজাত অষ্টম সন্ধ্যা দৈবতী গর্ভজাত অষ্টম সন্তান অনুরূপম অস্থান মুক্তি করে সাই থাকিলা অনুসন্ধান সময় হোক বৈঠভূমির ঐশ্বর তোমার এই কন্যা সন্তানটিকে কি ধর্ময় অতপ্রসারী বিহালীলা সমাপন করি চাম পঙ্খ সেই দুই নেত্ৰে স্থিৰ কৈ চাম যিদৰে সতী শিশুৰ হত্যা এই নেত্ৰেই চাইছো ঠিক সেইদৰে এই সন্তানটিৰ মৃত্যু এই দুই চকুৰেই চাম বাসুদেৱ দেবতা কন্যা সন্তানটিকো অংশৰ হাতৰ পৰা যে ৰক্ষা কৰিব পাৰে Ah!